ফ্ৰেণ্ডছ, আজি মই সজিনা পাতৰ বৰ বনাবলৈ লৈছোঁ। এইটো সজিনা পাতখিনি ভালদৰে ধুই ল'লোঁ আৰু আপোনালোকে সকলোৱে জানে সজিনা পাত যে আমাৰ বহুত উপকাৰী হয়। আমাৰ প্ৰেছাৰে হওক বা চুগাৰ হওক বিভিন্ন কামত মানে বেমাৰৰ কাৰণে ভাল। আৰু সজিনা পাত আমি মৰিংগা লিভছ বুলি জানো আৰু আপোনালোকে জানে যে মৰিংগাৰ লিভছৰ পৰা যথেষ্ট মেডিচিন বনাইছে আজিকালি আৰু বহুত বেমাৰৰ কাৰণে যিহেতু ভাল, আমি পাতটো মাজে সময়ে খাব লাগে। সজিনাটো আমি সকলোৱে খাওঁ ন, আৰু মোৰো সজিনাটো খুব প্ৰিয়। পাতটো অকণমান তিতা ভাৱ এটা আহে, সেইবাবে আপোনালোকে ধৰক অলপ দিলেও হৈ যায়। দাইলত দি পেলাইও খাব পাৰে বা বৰ বনাইও খাব পাৰে। আহকচোন আজি মই কেনেদৰে বৰ বনাওঁ আপোনালোকে চাই থাকক। এতিয়া মই পাতখিনি এনেদৰে মিহি মিহিকৈ কাটি লওঁ। মই সৰু সৰুকৈ পিঁয়াজ কাটি ল'লোঁ আৰু অলপ জলকীয়া কাটি ল'লোঁ। এইখিনি ইয়াতে দি দিলোঁ। এতিয়া অলপ বেচন দি দিলোঁ আৰু লগতে অলপমান মই পিঠাগুড়ি দিলোঁ। মই খুব ধুনীয়াকৈ মানে বনাই ল'লোঁ মিশ্ৰণটো। হালধি নিমখ সোৱাদ অনুযায়ী দি দিব। মই অকণমান পিঠাগুড়ি আৰু অকণমান বেচন আৰু লগতে সজিনা পাতখিনি এনেদৰে ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। এতিয়া এনেদৰে টাৱাখনতে দি দিলোঁ। এটা এটাকৈ এনেদৰে টাৱাখনত দি দিলোঁ। সজিনা পাত দি পেলাই বনোৱা বৰ ৰেডি। আপোনালোকে এবাৰ এনেদৰে ট্ৰাই কৰিব, খুব ধুনীয়া লাগে। আৰু সজিনা পাতটো যিহেতু আমাৰ শৰীৰৰ বাবে বহুত উপকাৰী হয়, গতিকে আপোনালোকে যি ধৰণে ভাল পায় সেই ধৰণে আপোনালোকে বনাই খাব। বৰ হিচাপতো খাব পাৰে, দাইলত দি খাব পাৰে। বহুতে আকৌ এটা ছিজনত যিহেতু পাতবোৰ নাইকিয়া হৈ যায়, গতিকে থাকোঁতেই শুকুৱাইও থৈ দিয়ে। গতিকে আপোনালোকে যেনেদৰে ভাল পায় তেনেদৰে খাব। মুঠতে আমাৰ নিজৰ শৰীৰটো ভালে ৰাখিবলগীয়া হ'লে আমি নিজেও অলপ যত্ন ল'ব লাগিব, নহয় জানো? গতিকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকে জনাব। ভাল লাগিলে লাইক কমেণ্ট কৰিব।